নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকে চাই আছে সাকসেস এট আসাম। ঠিক আছে বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ' একেবাৰে গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু এইটো যদি মই কোৱা মতে যদি তোমালোকে মানিব পাৰা 100% গ্যাৰাণ্টিড কৈছোঁ মই পৰীক্ষাটো ভাল নম্বৰ পাৰিব আৰু টোপনিও ভাৱ নাহে। আজিৰ স্পেচিয়েলি ভিডিঅ' সকলো স্পেচিয়েল ষ্টুডেণ্টৰ বাবে বনাইছোঁ মই, যিসকলৰ টোপনি ভাৱ একেবাৰে টোপনি পঢ়োতে টোপনি, তাৰপিছত অলপ কিবা বহিলে টোপনি লাগে। ঠিক আছে, পঢ়িলে একেবাৰে এতিয়া এক্সাম আহিছে, বেছি দিন নাই, একমাহো নাই। মই ধৰিছোঁ পঢ়াৰ টাইম টেবুলত মই কথাখিনি কৈছোঁ যে কেনেকৈ পঢ়িবা আৰু টোপনি কেনেকৈ নালাগিব আৰু কেতিয়া খুব। ঠিক আছে, এই ভিডিঅ'ত আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকক কৈছোঁ যে আজিলৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইবে কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, এইটো বিনামূলীয়া। ঠিক আছে, মই আৰম্ভ কৰিব লৈছোঁ ভিডিঅ'টো। টোপনিটো কিয় ধৰে আমাৰ? দিনটোত কলেজ গ'লা তোমালোকে, কলেজৰ পৰা আহি যদি ভাগৰ লাগে অলপ শুব লাগে, সেইটো হয়। কিন্তু এতিয়া শুলেও টাইমটো গুচি যায়। এতিয়া কেনেকৈ কি কৰিব প্ৰস্তুতি চলাব মই কৈছোঁ। এতিয়া দিনত পঢ়িলে গোটেইখিনি টাইম কভাৰ নহয়, হয়নে? ৰাতিও পঢ়িব লাগিব। এতিয়া ৰাতি পঢ়াৰ বহুখিনি নিয়ম আছে, মই নিয়মকেইটাও ক'ম। নেক্সট ভিডিঅ' আহিছে, নিয়ম ক'ম, ৰাতি পঢ়িলে কেনেকুৱা চাৰিটো দিকাম মই সেইটো ক'ম, নেক্সট ভিডিঅ'ত মই দি দিম। ঠিক আছে, এতিয়া দিনত যদি টোপনি লাগে মই কৈছোঁ, যদি এটা এনেকুৱা মনোভাৱ ৰাখিব লাগিব তোমালোকে টোপনি একেবাৰে নাহে। মই শ্বৰ্ট ভিডিঅ' এইটো আজিৰ, টোপনি ভাৱটো কেনেকুৱা নাহে। কলেজ গ'লা, কলেজৰ পৰা আহিলা, আহি মিনিমাম 1 ঘণ্টা শুবা। প্ৰত্যেকদিনা ভাত খাবা, অলপ খোজকাঢ়িবা, খোজকাঢ়ি শুই যাবা। 1 ঘণ্টা যদি ভালকৈ ফ্ৰেছ মাইণ্ডত শুৱা, 1 ঘণ্টাৰ পিছত উঠি যদি পঢ়াত ধৰা, মই কৈছোঁ ৰাতি পোহৰ কৰি দিব পাৰিব তোমালোকে, টোপনি নাহে, 100% গেৰাণ্টি। আৰু ৰাতি যদি পঢ়া যায় সেই টোপনি ভাৱ নোহোৱাৰ কাৰণে, তেতিয়া ৰাতি মানুহে কয় চাহ খালে টোপনি নহয়, এইটো সম্পূৰ্ণ মিছা কথা। এইটো মানে যেনেকুৱা প্ৰচলিত হৈছে বস্তুবিলাক, মানে প্ৰচলিত টোপনি মানে চাহ খালে টোপনি নাহে। এতিয়া বহুতে তোমালোকে প্ৰমাণ পাইছে না চাহ খালে যে টোপনি নাহে, এইটো সম্পূৰ্ণ মিছা কথা। চাহ খালেও টোপনি আহিব, মোৰে আহে টোপনি, চাহ খালেও টোপনি আহে। টোপনি কোনেও ৰাখিব নোৱাৰে। পঢ়াৰ আগত এগিলাচ পানী ল'বা, যেতিয়াই টোপনি লাগে তেতিয়া অলপ পানী খাবা আৰু মুখখন পানী মাৰিবা। ঠিক আছে, আৰু মনত এটা এনেকুৱা ভাৱ ল'ব লাগিব, নিগেটিভ ভাৱ ল'ব লাগিব পঢ়াৰ সময়ত। এইটো আপোনালোকে ভাবিছে কিয় নিগেটিভ ভাবিম পঢ়াৰ সময়ত, কিন্তু নিগেটিভ ভাবিব লাগিব। এইটো চাইন্টিফিক প্ৰমাণিত যে বহুকেইজন ইউটিউবাৰেও কৈছে ভিডিঅ'ত যে পঢ়াৰ সময়ত নিগেটিভ এনাৰ্জিটো বঢ়ালেহে পঢ়াটো হয়। কিন্তু এনেকুৱা নিগেটিভ এনাৰ্জি নহয়, বাহিৰত নিগেটিভ এনাৰ্জি, ভিতৰত জোচটো থাকিব লাগিব, হয় নে নহয়? মই এতিয়া টোপনি নধৰাৰ কাৰণে কৈছোঁ নিগেটিভ এনাৰ্জি মানে মোৰ একো পঢ়াই হোৱা নাই, কি কৰিম, পঢ়িব লাগিব, একেবাৰে মোৰ মুখস্থ হোৱা নাই, এটাও মুখস্থ নাই, কি কৰিম কি নকৰিম, তেনেকুৱাকৈ যদি ভাবি লোৱা যায় তেতিয়া পঢ়াটো আহে। আৰু ইমান কম দিন আছে, মই কেনেকৈ পঢ়িম, কি হ'ব মোৰ ৰিজাল্ট, এইটো ভাৱ মনত যদি সঠিকভাৱে শুদ্ধ মনেৰে ভবা যায়, টোপনি কোনো ৰখাব নোৱাৰে, একেবাৰে তোমাৰ পঢ়াত মন আহিব। ঠিক আছে, এগিলাচ পানী ল'বা, ভালকৈ ৰাতি অধ্যয়ন কৰি থাকিব পাৰিবা। টোপনি কিন্তু দিনত 1 ঘণ্টা মাৰিব লাগিব, কাৰণটো হ'ল এইটো ভাগৰ লাগে, বহুত ভাগৰ, দিনটোৰ বহুকেইটা ভাগৰ লাগে, সেইকাৰণে কৈছোঁ মই। টোপনি খুব কম, পঢ়া বেছি, একেবাৰে ভাবিব লাগিব ৰিজাল্টটোৰ দিনা মই দেখুৱাব লাগিব। সেইটো যদি শুদ্ধ মনেৰে কোনোবা ভাবিব পাৰিছে, তেওঁৰ টোপনিৰ কোনো কথাই নাই। ঠিক আছে, ভিডিঅ'টোত গম পালে আপোনালোকে কেনেকৈ কি কৰিব। ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ। Thanks for watching this video.